চিকা আৰু গু আপোনাৰ বয়সত আপুনি আনিছিলে নাই এটা এটা হে দৰ্শক ওয়েলকাম টু বংশৰ পূজা যিমান যি হ'লেও মানে ঘৰৰ কাষৰ পূজাখন মেইন না তো ঘৰৰ কাষৰ পূজাখন মানে কাষৰ পূজাখন চাবৰ কাৰণে আহি গ'লো আমাৰ জিন্তু ভাই মই আৰু মানে 2022 চনৰ এইটো পূজা যাতে চিৰযুগমীয়া হৈ থাকে তাৰ বাবে ভিডিঅ'টো মই বনালো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আইফোনৰ সৈতে তো মাৰি দিলে বোমা আৰু পূজা হৈ গ'ল আৰম্ভ তো গাইছ আহিলো যেতিয়া ভিতৰত সোমাই দৰ্শনটো কৰি যাওঁ দেৱী মাক আৰু গাইছ ইয়াত চলি আছে ওজাপালি আৰু এয়া হৈছে আমাৰ দোষ ৰিতম ভাই আৰু লগ পাই গলো চিকা আৰু গু এটা কাৰ নাম চিকা কাৰ নাম গু এই ৰ নাম গু চিকা এটা তোৰ নাম চিকা কি হয় কাৰণে কচোন তো গাইছ ভাবিছিলো বংশৰ পূজাত আহি আপি চাম কিন্তু এটাও আপি দেখিবলৈ পোৱা নাই কিয়নো বৰষুণ দি আছে বৰষুণত মানে আপিবিলাকে মেকআপ যায় বুলি মানে ওলাই অহা নাই তো দেখিছে আপি মানে কম সংখ্যক মানে আৰু যিকেইটা আছে আমাতকৈ বয়সত ডাঙৰ মানে বেছি ডাঙৰ চাব নোৱাৰি নহয় দিগদাৰ হৈ যাব বুজিছা নাই বড়া হাৰামি হ বেটা চাপি পাতিছে না মই কৰণ যাক ভাল লাগে তাকে পছন্দ হয় আপি দেখিলে চিংগল মানুহ তো গাইছ মানুহ নাইকে দেখিছে নে আপোনালোকে চাওক কিমান মানুহ আহি গৈছে মানে বৰষুণ যাক কমালে মানুহবিলাকে বাট চাই আছিল তো পুৰা এতিয়া ফুল মানুহ পূজা চাবলৈ আহিছিলো চব ঠিকে আছিল কিন্তু এই দোকানখন দেখি একদম মানে সৰু কাললৈ মনত পৰি গৈছে মানে সৰুতে পিষ্টল লৈ বেলেগৰ বেলুন ফুটোৱা গোটেই কান্দৰ কাৰখানাবিলাক মনত পৰি গৈছে তো গাইছ বংশৰত পূজা চালো এতিয়া যাওঁ কুলহাটীত তো বলক তো গাইছ আহি পালো কুলহাটী পূজা এইবাৰ কুলহাটী পূজাখন মানে অলপ ডাঙৰকৈ পাতিছে কিয়নো মানে কিবা 100 বছৰ নেকি কমপ্লিট হৈছে তো অকণমান ডাঙৰকৈ পাতিছে তো আজি আচুৰ্য বৰপাত্ৰ বোলে আহিব যদি পাৰো আপোনালোকক দেখাই নিম আচুৰ্য পূজা বুলি ক'লে চবফালে মানুহ 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 আৰু কেৱল মানুহ তো মানে এনচিচি ছোৱালীও ধুনীয়া আছে মানে এই চালা তো গাইছ কুলহাটী পূজাত কি লেভেলত ডেকোৰেশ্যন কৰিছে আপোনালোকে ভাবি চাওক মানে গোটেই মানে 100 200 300 মিটাৰ মান পুৰা মানে লাইট 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 কেৱল লাইট তো আমি লাইন পাতি আছো কুঁহিয়াৰৰ ৰস খাবৰ কাৰণে কেনে কুঁহিয়াৰ ৰস খাবি আপি নপতা কুঁহিয়াৰ ৰসে খাবি এই দাদাটো হৈছে অলপমান মানে হেৰি মানুহ তো আপিবিলাকো ফাৰ্ষ্ট দিয়ে মানে আমাৰ আপাবিলাকক নিদিয়ে আপোনালোকে দেখিছে এটা পুটুককৈ দিয়ে মানে আমাৰবিলাকক নিদিছে দাদা এটা 9 চাপি হৈছে আপুনি আপিবিলাকক ফাৰ্ষ্টে দিছে আপাবিলাকক দেৰিকৈ দিছে কিয় কি আমিতো ইমান টাইমৰ পৰা ৰখি আছো না আপুনি কিয় দিয়া নাই আমাক এই আপা আপি কথা নাইতো আমি আগতৰ পৰা ইমান টাইমৰ ৰখি আছো আপুনি দিব লাগে না এই নাই নাই বেয়া পাইছো আপুনি বহুত বেয়া পাইছো আপোনাক বড়া হাৰামি হ বেটা ফাইনেলি আমাৰ জগন ভাই আহি গ'ল অসীম ভাই আহি গ'ল আৰু মোৰতো ক'ত বাবা আৰে আপিগিলাক ফাৰ্ষ্টে দিয়া মানুহজন মোকো দিয়া ফাইনেলি ৰখি ৰখি আপিগিলাক দিয়াৰ পাছত মোক দিলে আহি পাই গ'ল পইচা কি কি আছে এই পইচাটো আমি দিম নহয় ন পইচাটো আমি দি আছো আমি খাই ল'লো পাছত লগ পাই আছো অসমত চকৰি মেইন আমি চকৰি চাই আছো খালি এটা পট নাই চব লগত লগত এটা ঠিকে আছে ন আপোনাৰ বয়সত আপুনি আনিছিলে নাই এটা এটা লৈ ফুৰা নাছিলো কিন্তু ভাল পোৱাটো আছিল তো গাইছ আহি পেলাই আচুৰ্য শুনক আচুৰ্য মৰম দিলেনো কিডাল হ'ব কোনো ল'ব ইচ্ছা নকৰে তো এনেকে আহি পালো ঘৰ মৰম নিদিয়াকে তো দুৰ্গা দেৱীক দি দিলো বিসৰ্জন আৰু ৰাৱণক কৰি দিলো বধ তো গাইছ পূজা হৈ গ'ল খতম আৰু আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব তো আজিলৈ ইমানে জয় হিন্দ জয় অসম বাই বাই